নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত দিব ওলাইছোঁ এটা খুবেই দুখ লগা খবৰ। কিয়নো দুৰ্ঘটনাত পতিত হৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন। নিজ বাসগৃহত দুৰ্ঘটনাত পতিত হৈ মুম্বাইৰ হাস্পতালত ভৰ্তি হৈ আছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। আৰু জানিব পৰা মতে বৃহস্পতিবাৰে নিজৰ ঘৰত চিৰিৰ পৰা পিছলি পৰিছিল জুবিন, আৰু যাৰ ফলত কঁকাল, কলাফুল, সোঁহাত আৰু মূৰত যথেষ্ট আঘাত পাইছে কণ্ঠশিল্পীগৰাকীয়ে। আৰু লগে লগেই মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নাটিয়ালক। জানিব পৰা অনুসৰি কণ্ঠশিল্পী জুবিনৰ সোঁহাতখনৰ অস্ত্ৰোপচাৰ কৰা হ'ব, আৰু কণ্ঠশিল্পীগৰাকীৰ দুৰ্ঘটনাৰ খবৰে অনুৰাগীসকলক বিচলিত কৰিছে। আৰু শেষত মৰমৰ কণ্ঠশিল্পীগৰাকীৰ আশু-আৰোগ্য কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু শেষত ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। ধন্যবাদ।